নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই কাচকলৰ কোপ্তা কেনেকৈ বনাইছোঁ মই দেখুৱাম। তাৰ কাৰণে এটা কুকাৰত পানী লৈ কাচকলকেইটা মই বইল কৰি লৈছোঁ। কাচকলকেইটা মই ভালদৰে ধুই লৈছোঁ। মই অলপমান মিঠাতেল দি লৈছোঁ। মিঠাতেল দিলে কাচকলৰ আঠাটো কুকাৰত লাগি নাযায় বুলি কয়। এতিয়া মই দুটা চিটি মাৰিব দিম। এতিয়া মই কলকেইটাৰ বাকলি ভালদৰে গুচাই ল'ম। কলকেইটা এইদৰে ভাঙি ল'ব। তাৰপিছত মই মজলীয়া আকাৰৰ এটা পিঁয়াজ কাটি ল'ম, দুটা জলকীয়া। আপোনালোকে যদি জ্বলা বেছি খায় জলকীয়া বেছি দিব পাৰে। মই দুটাই দিছোঁ জলকীয়া। এতিয়া মিশ্ৰণখিনিত বেচন 6 চামুচ দি দিছোঁ। 6 চামুচ নালাগে, আপোনালোকৰ মানুহ কম থাকিলে, কল কম থাকিলে কমকৈ দিব। মই বেছি কল আছিলে কাৰণে বেচন অলপ বেছিকৈ দিছোঁ। মিশ্ৰণখিনিত মই নিমখো দি দিছোঁ, অলপমান হালধিও দি দিছোঁ। জিৰা পাউডাৰ দিছোঁ, অলপমান গৰম মছলা দিছোঁ, ধনিয়া পাউডাৰ দিছোঁ। গোল গোল কৰি ল'ম। এতিয়া এইদৰে সানি লৈ এইদৰে ৰঙচুৱা পৰাকৈ তেলত ফ্ৰাই কৰি ল'ম। আমাৰ প্ৰায় 60টা মানে ওলাইছিলে, 7টা কল আছিলে। এয়া দেখিছেনে, আমাৰ ফ্ৰাই হৈয়ে গ'ল। এইদৰে খাবলৈও সোৱাদ হৈছিলে। এতিয়া মই কাৰীখন বনাম। মিঠাতেল লৈছোঁ মই শুকান জলকীয়া 2টা দিছোঁ, জালুক কেইটামান দিছোঁ আৰু লং 4টা দিছোঁ। এতিয়া মই তেজপাত 2 খিলা দিছোঁ, কাটি লৈছিলোঁ। পিঁয়াজৰ পেষ্টটো দিছোঁ, নহৰু পেষ্ট দিছোঁ 1 চামুচ। এতিয়া মই হালধি দি দিছোঁ। নহৰু পিঁয়াজখিনি ৰঙচুৱা পৰিলে হালধিখিনি দি দিলোঁ। পিঁয়াজখিনি ৰঙচুৱা পৰালৈকে ভাজি লৈছোঁ। এতিয়া মই বিলাহীৰ পেষ্টটো দিছোঁ। যেতিয়ালৈকে নিজাকৈ তেল নেৰে তেতিয়ালৈকে ভাজি আছোঁ। এয়া জিৰা গুড়ি দিছোঁ, ধনিয়া গুড়ি, গৰম মছলা, নিমখ আগতে দিছিলোঁৱে মই, ইয়াত অলপ কমকৈ দিছোঁ। ইয়াত দেখিছেনে তেল এৰিব লৈছে। এইদৰে তেল এৰালৈকে ভাজি লৈছোঁ। 2টা কেঁচা জলকীয়াও কাটি দিছোঁ। এতিয়া মই তাত পানী দি দিছোঁ। মই ঠাণ্ডা পানীয়ে দিলোঁ, আপোনালোকে গৰম পানী ব্যৱহাৰ কৰিব পাৰে। গৰম পানী দিলে উতলটো সোনকালে আহে। চব পূৰা উতলি আছে। মই 10 মিনিটমান উতলিব দিলোঁ। এয়া চব জোলকণ ডাঠ হৈ আহিছে। প্ৰায় 10 মিনিটমান আৰু উতলিব দিলোঁ। হ'লে এতিয়া মই কচুৰি মেথি দি দিছোঁ, অলপ ছটিয়াই। অকণমান সময় 1 মিনিট সময় আকৌ ঢাকি দিছোঁ। এতিয়া মই নমাই দিম। এয়া আমাৰ কাচকলৰ কোপ্তা ৰেডি হৈ গ'ল। আপোনালোকে ইয়াক ৰুটিৰ লগতো পৰিৱেশন কৰিব পাৰে, নহ'লে বা ভাতৰ লগতো পৰিৱেশন কৰিব পাৰে।
আজিলৈ ভিডিঅ'টো ইমানে, আকৌ লগ পাম, বাই বাই।